মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে দশম শ্ৰেণীৰ ভূগোল খণ্ড আৰু ৰাজনীতি আৰু অৰ্থনীতি খণ্ডৰ দুটাকৈ পাঠৰ আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইতিহাস খণ্ডৰ প্ৰথম পাঠ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ওপৰত। আৰু এই পাঠৰ দুটা মূল বিষয় আজি আমি আলোচনা কৰিম। আৰু আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে বংগভংগৰ পটভূমি আৰু বংগ বিভাজন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰিবা, যাতে পিছত দিয়া ভিডিঅ'সমূহ তোমালোকে পাই থাকা। এতিয়া আহোঁ আমি বংগভংগ বিভাজনৰ বিষয়ে। বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল বংগ বিভাজন, আৰু ই ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। বিশাল বংগপ্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল, যাক স্বদেশী আন্দোলন বুলি কোৱা হয়। এই বিষয়ে আমি পিছত আলোচনা কৰিম। তোমালোকে ইয়াত এখন মেপ দেখা পাইছা, আৰু এই মেপখনেই আছিল সেই সময়ৰ বংগপ্ৰদেশ, আৰু ইয়াক দুটা ভাগত বিভক্ত কৰিছিল। সেউজীয়া অংশ হৈছে পূৰ্ববংগ আৰু অসম, আৰু বাকীখিনি হৈছে পশ্চিমবংগ। এতিয়া আহোঁ আমি বংগভংগৰ পটভূমিৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, বংগভংগ আঁচনি একেদিনাই হোৱা নাছিল। বহু আগৰ পৰাই ইয়াৰ এটা উকমুকনি চলি আছিল। 1765 খ্ৰীষ্টাব্দত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো কৰ্তৃত্ব লাভ কৰিছিল, আৰু এই তিনিওটা অঞ্চল বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। গতিকে বংগপ্ৰদেশ এখন বিশাল প্ৰদেশ আছিল। 1773 খ্ৰীষ্টাব্দত ইংৰাজ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰি, যাক ৰেগুলেটিং এক্ট বুলিও কোৱা হয়, অৰ্থাৎ ইংৰাজীত ইয়াক ৰেগুলেটিং এক্ট বুলি কয়, বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল, আৰু বংগপ্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰিছিল। কিন্তু উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা জুৰি ৰখা বংগপ্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখা সম্ভৱ হৈ উঠা নাছিল। 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ-চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। আন এটা ঘটনাও ঘটিছিল 1866 চনত। 1866 চনত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত ভয়ানক দুৰ্ভিক্ষই দেখা দিছিল, আৰু ইয়াত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। আৰু সেই সময়ত ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজৰ আলোচনা মৰ্মে পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লৈছিল, আৰু ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। আৰু ইতিহাসবিদৰ মতে এয়া আছিল বংগভংগৰ প্ৰথম পদক্ষেপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনিলে তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা। আৰু বংগভংগ সংঘটিত হৈছিল কিন্তু 1905 চনৰ 16 অক্টোবৰত, আৰু এই ঘটনাটো সংঘটিত হৈছিল লৰ্ড কাৰ্জনৰ সময়ত, আৰু তেওঁক দুজন ইংৰাজ বিষয়াই সহায় কৰিছিল। তেওঁলোক আছিল এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্ৰামফিল্ড ফুলাৰ। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছিল, আৰু একে সময়তে ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ স্বাৰ্থত অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। আৰু এই দুই প্ৰস্তাৱ কাৰ্জনে কাৰ্যকৰী কৰাত গুৰুত্ব দিছিল, আৰু এইদৰেই বংগভংগ বা বংগ বিভাজন হৈছিল। বংগ বিভাজন বা বংগভংগ বুলি কাক কয়? বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল,
আৰু ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁ প্ৰাদেশিক সীমান্ত পুনৰ্গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। এণ্ড্ৰু ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদবদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগোপদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক কাটি আনি অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজন আঁচনিখন তৈয়াৰ কৰি 1903 খ্ৰীষ্টাব্দৰ 8 মাৰ্চ তাৰিখে লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। আৰু 1903 খ্ৰীষ্টাব্দৰ 1 জুন তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব হাবাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল আৰু যথাৰীতি লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল। আৰু প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰাৰ পিছত ই ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল। বংগ বিভাজনৰ কাৰণ। বংগ বিভাজনৰ কাৰণ বুলি ক'লে লৰ্ড কাৰ্জনে কৈছিল যে বিশাল বংগপ্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰে আৰু সেয়ে ইয়াক দুটা ভাগত বিভক্ত কৰিব লাগে। অৰ্থাৎ বংগপ্ৰদেশৰ উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম, আনহাতে বংগপ্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম অংশৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰক সংযোগ ঘটাই আন এখন প্ৰদেশ গঠন কৰাৰ তেওঁ প্ৰস্তাৱ দিছিল আৰু সেইদৰেই বংগ বিভাজন সংঘটিত কৰিছিল। কিন্তু বংগ বিভাজনৰ মূল উদ্দেশ্য বা অন্তৰ্নিহিত উদ্দেশ্য বেলেগ আছিল। সেই উদ্দেশ্যসমূহ কি আছিল? সেই সময়ত বংগপ্ৰদেশ আছিল জাতীয় জাগৰণৰ কেন্দ্ৰস্থল। গতিকে বংগদেশৰ বুদ্ধিজীৱীসকলক বিভক্ত কৰি ভাৰতীয় জাতীয়তাবাদক কুঠাৰঘাত কৰাৰ উদ্দেশ্যেহে কাৰ্জনে বংগ বিভাজন সংঘটিত কৰিছিল। 2 নম্বৰ কাৰণ, হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল। আৰু এই সম্পৰ্কে ৰিজলিয়ে অৰ্থাৎ ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ এখন চিঠিও লিখিছিল। তেওঁ কৈছিল, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব লাগে। 3 নম্বৰ কাৰণ আছিল হিন্দু আৰু মুছলমানৰ মাজৰ একতা ভাঙি বিভেদ অনাৰ উদ্দেশ্য। আৰু 4ৰ্থ কাৰণ আছিল ৰাজনৈতিক দিশত পিছপৰা মুছলমানসকলক ইংৰাজৰ প্ৰতি অনুগত কৰাৰ চেষ্টা। এইকেইটা আছিল বংগ বিভাজন কৰাৰ অন্তৰ্নিহিত উদ্দেশ্য। লৰ্ড কাৰ্জনে বংগ বিভাজনৰ এখন আঁচনি তৈয়াৰ কৰিছিল আৰু এই আঁচনিখন আছিল 4টা দফা। এই আঁচনিখন কি আছিল আমি চাওঁ আহা। লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ বাবে ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত। 9 জুন তাৰিখে প্ৰস্তাৱত অনুমোদন জনোৱাৰ পাছত সেই বছৰৰে 19 জুলাইত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনা প্ৰকাশ কৰিছিল। 1905 চনৰ 1 ছেপ্টেম্বৰত বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰা হৈছিল। আৰু কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4দফীয়া আঁচনিখন আছিল এনেধৰণৰ। প্ৰথম দফাত আছিল 4টা পইণ্ট। ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ব বংগ আৰু অসম। 2 নম্বৰ, পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। 3 নম্বৰ, পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। 4 নম্বৰ, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হ'ব। এইকেইটা আছিল প্ৰথম দফাৰ আঁচনি। দ্বিতীয় দফাত আছে পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব আৰু সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। 3 নম্বৰ দফাত আছিল পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী হ'ব কলিকতা। আৰু 4ৰ্থ দফাত আছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব। এইকেইটা আছিল কাৰ্জনৰ বংগভংগ আঁচনিৰ দফা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয় ইমানখিনি। তোমালোকক 4টা গৃহকাৰ্য দিয়া হৈছে। এই 4টা প্ৰশ্ন তোমালোকে ঘৰত লিখিবা। ধন্যবাদ।